হেৰা বন্ধু বান্ধৱীসকল, আজি আকৌ আহিছোঁ তোমালোকৰ মাজলৈ অসমৰ সত্ৰ আৰু সত্ৰা অনুষ্ঠানৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰলৈ। গতিকে পলম নকৰাকৈ প্ৰশ্নকেইটাৰ উত্তৰলৈ চাওঁ। প্ৰশ্ন: অসমৰ ধৰ্মীয় উপাসনাস্থলী বুলি ক'লে কোন ঠাইক জনা যায়? উত্তৰ হ'ব মাজুলী। প্ৰশ্ন: মাজুলীত সত্ৰসমূহ কিমান শতিকাৰ পৰা বৰ্তি আছে? উত্তৰ হ'ব 16শ শতিকাৰ পৰা। প্ৰশ্ন: মাজুলীৰ প্ৰথমখন সত্ৰৰ নাম কি আছিল? উত্তৰ হ'ব ধোৱাহাট বেলগুৰি সত্ৰ। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা কথা কৈ থওঁ যে এই ধোৱাহাট বেলগুৰি সত্ৰতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱৰ ঐতিহাসিক মিলন হৈছিল, যাক আমি মণিকাঞ্চন সংযোগ বুলি জানো। এইবাৰ প্ৰশ্ন: মাজুলীত মুঠ কিমানখন সত্ৰ সৃষ্টি কৰা হৈছিল? উত্তৰ হ'ব 65খন। পৰৱৰ্তী প্ৰশ্ন: ধোৱাহাট বেলগুৰি সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। পিছৰ প্ৰশ্নটো হ'ল, মাজুলীত বৰ্তমান কিমানখন সত্ৰ আছে? উত্তৰ হ'ব 22খন। আকৌ কৈছে, কোনজন ৰজাৰ পৃষ্ঠপোষকতাত 1653 খ্ৰীষ্টাব্দত মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হ'ব ৰজা জয়ধ্বজ সিংহ। পৰৱৰ্তী প্ৰশ্ন: আউনীআটী সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। প্ৰশ্ন: আউনীআটী সত্ৰ কিহৰ বাবে বিখ্যাত? উত্তৰ হ'ব এই সত্ৰ পালনাম আৰু অপেশ্বৰী নৃত্যৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন: দক্ষিণপাট সত্ৰ 1654 কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব বনমালী দেৱ। প্ৰশ্ন: গড়মূৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব শ্ৰী শ্ৰী জয় হৰিদেৱ। পৰৱৰ্তী প্ৰশ্ন: যুদ্ধত ব্যৱহাৰ কৰা অস্ত্ৰ বৰতপ কোনখন সত্ৰত সংৰক্ষিত হৈ আছে? ইয়াৰ উত্তৰটো হ'ব গড়মূৰ সত্ৰ। প্ৰশ্ন: কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হ'ব বেউলা পদ্ম আতা। পৰৱৰ্তী প্ৰশ্ন: কোনখন সত্ৰত শ্ৰেষ্ঠতম নাও নিৰ্মাণ কৰা হয়? ইয়াৰ উত্তৰ হ'ব কমলাবাৰী সত্ৰ। প্ৰশ্নত: বেঙেনাআটী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব মুৰাৰী দেৱ। পৰৱৰ্তী প্ৰশ্ন: কোনখন সত্ৰত ৰাজকীয় সোণৰ ছাতি আজিও প্ৰদৰ্শিত অৱস্থাত আছে? ইয়াৰ উত্তৰ হ'ব বেঙেনাআটী সত্ৰ। প্ৰশ্ন: চামগুৰি সত্ৰ কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হ'ব মুখা শিল্পৰ বাবে বিখ্যাত। প্ৰশ্ন: ৰজা গদাধৰ সিংহৰ বস্ত্ৰ কোনখন সত্ৰত সংৰক্ষিত কৰি ৰখা হৈছে? উত্তৰ হ'ব বেঙেনাআটী সত্ৰ। প্ৰশ্ন: মাজুলী ভ্ৰমণৰ উত্তম সময় কি? ইয়াৰ উত্তৰ হ'ব নৱেম্বৰ মাহৰ ৰাস মহোৎসৱ।